এয়া আমাৰ পেহীঘৰ পালোহি। মই টিউশ্যন কৰিব গৈ আছোঁ। টিউশ্যন কৰি ঘৰত ৰাতি আহিব লাগে। টিউশ্যন বাইদেউ আহিব। পেহী ঘৰৰ ওচৰত পালোহি। ফ্ৰেণ্ডছ, আমাৰ বেটি ফ্ৰেণ্ডছবিলাক আমি অটো চলাই আছোঁ এতিয়া। ক'ত যোৱা বেটি? টিউশ্যন কৰিব। ঠাণ্ডা দিন আহিলে ন? ঠাণ্ডা দিন আহিলে সেইকাৰণে বেটিয়ে জেকেট পিন্ধি লৈছে এইটো। ব'লক এতিয়া গৈ থাকোঁ এইফালে। মোক দেখুৱাই দিয়া। এইয়া আমি অটো চলাই আছোঁ। আগফালে দেখুওৱা। পাপা ৰখচোন, মোৰ হাতৰ পৰা পিছল খাব লৈছে। লৈ যোৱা। এইফালে দেখাই দিয়া ঘৰবিলাক। এইখন আছে লোকৰ ঘৰ। আমিও তেনেকুৱা ঘৰ বনাব লাগিব। এইখন আছে গাঁও। এইবিলাক ভগতীয়াবিলাক আছে দেখাই দিয়া। এইবিলাক কোন? মোৰ লগীয়া নহয়। সেইফালে মানুহ হেৰি আছে। সেইফালে মানুহ খেলি আছে। সেইয়া নামঘৰ বনাই আছে। নামঘৰ। भैया बेही को पैसा चाहिए। भैया मैं भैया तो घर। अरे सुनो बेटी, तुम कहाँ जा रहा है? मैं तुमको देख रहा हूँ। हे आमा पापा नामी से देखो काटून ये ले ये कैमरा से ऊपर देखो এয়া আমাৰ পেহীঘৰ পালোহি। মই টিউশ্যন কৰিব গৈ আছোঁ। মোবাইলটো চাই গৈ থাক। টিউশ্যন কৰি ঘৰত ৰাতি আহিব লাগে। টিউশ্যন কৰি ঘৰত কেতিয়া আহিব লাগে? ৰাতি। টিউশ্যন বাইদেউ আহিব। টিউশ্যন বাইদেউ আহিলে নাই? আহিব হে আহিব আহি আছে। টিউশ্যন বাইদেউ আহি আছে। সেয়া পেহী ঘৰৰ ওচৰত পালোহি। আৰু সেইজনী কোন? সেইজনী বাটো ফটো মাৰি আছে। পেহী ঘৰত কি আছে ক? পেহী ঘৰত কি? এইজনী হৈছে বাই। বাই ভিডিঅ' বনাইছে। লাজ নালাগে নি?